প্ৰচুৰ পৰিমাণে ভিটামিনযুক্ত এই শাকবিধ বাৰু আপোনালোকে চিনি পাইছেনে? পিৰালিতে লহপহকৈ বাঢ়ি অহা পিৰালি পালেঙৰ আগকেইটা ছিঙি আনি মানুহজনৰ আবদাৰ, মই ভালপোৱা চব্জিখন বনাই দিয়াচোন। চাওকচোন কেনেকুৱা সজীৱ, কেনেকুৱা ৰসাল। আৰু নমস্কাৰ, মই মুনমি গগৈ। আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। এই শাকবিধ যে অসমৰ প্ৰত্যেক ঘৰ মানুহতে আছে বুলি ক'লেও ভুল কোৱা নহ'ব। কোনোৱে বনোৱাৰ দুখত, কোনোৱে খাই বেয়া পোৱাৰ দুখত আচলতে নবনায়। আজি মই আপোনালোকক তেলবিহীনভাৱে এনেকুৱা ধুনীয়াকৈ এখন চব্জি বনাই দেখুৱাম যে পিৰালি পালেং দেখিলে আপোনালোকে ৰ'বই নোৱাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাব। আৰু যদি ভাল লাগে, এই মুহূৰ্তলৈকে যদি চাই আছে তেতিয়াহ'লে এটি লাইক কৰিব আৰু লগতে এটি কমেণ্ট কৰিব। যদি পেজখনলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব। লগতে আপোনাৰ প্ৰফাইলতো শ্বেয়াৰ কৰি থৈ দিব, তেতিয়া হয়তো আপুনি ৰান্ধিবলৈ সুবিধা হ'ব। শাকখিনি ধুনীয়াকৈ ধুই মেলি লৈ পেলাই এনেকৈ কুটি লৈছোঁ। সৰু সৰুকৈ কুটিলে ভাল। আৰু বসন্তৰ পৰশ পাই আচলতে শাকখিনি বেছিয়ে মানে ৰসাল হৈ আছে বুলি ক'ব লাগিব। লগতে লাগিব দুটামান আলু। সৰু সৰু কেইটামান টিপছ ফ'ল' কৰিলে আপোনাৰ ঘৰৰ গৃহস্থইও হয়তো মোৰ দৰে বাৰে বাৰে এইখন শাককে বনাই থাকিবলৈ আপোনাকো ক'ব। আৰু এনেকৈ ধুনীয়াকৈ মই সকলোখিনি গোটাই লৈছোঁ। ইয়াৰ লগতে লাগিব আমাৰ বাৰীৰ চুকে কোণে য'তে ত'তে আপডাল নকৰাকৈ হৈ থকা কণবিলাহী কেইটামান। যদি আপোনালোকৰ কণবিলাহী নাথাকে তেতিয়াহ'লে বেলেগ বিলাহীও দিব পাৰে। লগতে এটি পিঁয়াজ লাগিব। শাকখনত যদি পিঁয়াজ নিদিওঁ তেতিয়াহ'লেনো কেনেকৈ হ'ব নহয় জানো। কিন্তু মই আজি একেবাৰে তেলবিহীনভাৱেই বনাম। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে তেল দিবও পাৰে। আৰু ধুনীয়াকৈ পিঁয়াজখিনি কুটি লোৱাৰ পিছত মই এটা কাম কৰিম। কি কাম আপোনালোকে জানেনে বাৰু? মই ধুনীয়াকৈ দুটা ডিম ভাঙি লৈছোঁ। দুটা ডিম ভাঙি পেলাই তাতে অকণমান পৰিমাণ অনুসৰি নিমখ দি পেলাই অকণমান ঘুটি ল'ম। আপোনালোকে বাৰু ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে জনাবচোন। মাজতে বহুত দিন বিৰতি ল'লোঁ। এতিয়া আকৌ থলুৱা খাদ্যবোৰ দিবলৈ চেষ্টা কৰিছোঁ। মানে মই যিখিনি শিকিছোঁ সেইখিনিয়ে আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিছোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। আৰু ধুনীয়াকৈ এইখিনি ঘুটি ল'ম। আনফালে মোৰ অতি মৰমৰ কেৰাহীখন পাতি লৈছোঁ। তাতে তেল দি দিছোঁ। তেল দি পেলাই অকণমান গৰম হ'বলৈ দি কণীখিনি তাতে দি দিছোঁ। দি পেলাই ধুনীয়াকৈ কণীখিনি ফ্ৰাই কৰি ল'ম। মানে এটা পিঠা টাইপত বনাই ল'ম। আমি আকৌ এইটো কণী পিঠা বুলি কওঁ। আৰু অকণমান ষ্টেণ্ডাৰ্ড ক'বলৈ গ'লে এইটোৱে চাগে অকণমান নৰ্মেল অমলেট আৰু কোনে কি কয় নাজানো। আৰু এনেকৈ ধুনীয়াকৈ গোটেই কণীতে এনেকৈ এটা পিঠা বনাই পেলাই থৈ দিলোঁ। আৰু দেখিছেই নহয় তেল একেবাৰে কম, মানে নাই বুলিয়ে ক'ব পাৰি। সেই তেল লাগি থকা সেইকণতে মই পিঁয়াজখিনি দি দিছোঁ। দি দিয়াৰ পিছত অকণমান ৰঙাকৈ ভাজি লৈ মই কাটি থোৱা পালেং শাক, তাৰপিছতে কণবিলাহী, তাৰপিছতে আলু গোটেইখিনি একেলগে দি দিছোঁ। আৰু লগতে দি দিম মই ইয়াতে পৰিমাণ অনুসৰি নিমখ আৰু হালধি। আৰু যিহেতু পালেং শাকত বহুত বেছি পৰিমাণে পানী থাকে, বহুত বেছি পৰিমাণে ভিটামিন থাকে, আৰু পানীখিনি ওলাই যাবৰ কাৰণে মই অকণমান ঢাকোন দি পেলাই চব্জিখিনি সিজিবলৈ এৰি দিম। তাৰপিছত কিন্তু আৰু কেইটামান কাম আছে দেই, আপোনালোকক দেখাই আছোঁ। এতিয়া ঢাকোন দি দিয়াৰ পিছত এখন কাঁহী লৈছোঁ। আৰু দেখিছেই নহয় নহৰুখিনি সম্পূৰ্ণ বাকলি গুচাই লোৱা নাই। বাকলি গুচাই নোলোৱাকৈ মই এনেকৈ থেতেলিয়াই লৈছোঁ। বহাগ মাহত বোলে নহৰুৰ বাকলিতহে টেষ্টটো থাকে। নাজানো দেই, কোৱাহে শুনিছোঁ জ্যেষ্ঠসকলে। গতিকে নহৰুৰ বাকলিৰ অকল ওপৰৰ অংশ এৰুৱাই পেলাই মই এনেকৈ খুন্দি লওঁ। তাৰপিছতে দেখিছেই নহয় এফালে পানী ওলাই আহিলে। পানী ওলাই অহাৰ লগে লগে মই তাতেই দি দিছোঁ মই থেতেলিয়াই লোৱা নহৰুকেইডোখৰ। তাৰপিছতে এতিয়া মই আকৌ সিজিবলৈ এৰি দিম। তাৰমানে আলুখিনি সিজালৈকে মই এনেকৈ মাজে মাজে ঢাকোন দি লৰাই সিজাই থাকিম। আপোনালোকে বাৰু পিৰালি পালেং খাই কোনে ভাল পায় জনাবচোন। আৰু পিৰালি পালেং কেনেকৈ খায় তাকো জনাবলৈ নাপাহৰিব। মই এইখন চব্জি আটাইতকৈ সহজ পাওঁ আৰু আটাইতকৈ মানে সোৱাদযুক্ত পাওঁ। গতিকে মই পালেং মানে পিৰালি পালেঙেই হওক এনেকৈ বনাই খাওঁ। আপোনালোকেও বনাই খাবচোন যদি খোৱা নাই। আৰু কেনে পালে জনাবলৈ নাপাহৰিব দেই। প্ৰত্যেকজন মানুহে আচলতে বেমাৰী, নিৰ্বেমাৰী বা বয়োজ্যেষ্ঠ মানে ল'ৰা ছোৱালী সকলোৰে উপযোগী এইখন চব্জি। আৰু এবাৰ বনালে আপোনাক বাৰে বাৰে বনাবলৈ ক'ব। এনেকুৱা ধৰণৰ এখন চব্জি, মই মিছা কোৱা নাই। এতিয়া যে মই ভাজি লৈছিলোঁ কণীখিনি খুব ধুনীয়াকৈ আপোনালোকে এটা শ্বেপ দিবলৈ চেষ্টা কৰিব। মই স্কোৱাৰ শ্বেপ দিবলৈ চেষ্টা কৰিছিলোঁ মাজে মাজে, কিন্তু শ্বেপবোৰ হোৱা নাই। আনফালে এয়া দেখিছেনে মোৰ আলুবোৰো প্ৰায়
সিজিয়ে গ'লগৈ আৰু আলুবোৰ সিজি যোৱাৰ লগে লগে মই তাতে দি দিছোঁ মই স্কোৱাৰ শ্বেপত কাটি লোৱা কণীখিনি আৰু ধুনীয়াকৈ এবাৰ লৰাই পেলাই মই গৰমাই থোৱা গৰম পানীখিনি তাতে দি দিছোঁ আৰু পানীখিনি গৰম কৰি ল'লে সুবিধা হয় আচলতে ঠাণ্ডা পানীও দিব পাৰে কিন্তু গৰম পানী ল'লে শাকখনৰ বোলে সোৱাদটো দুগুণে চৰে আৰু এয়া চাওক চব্জি উতলি আছে তাৰমানে মোৰ চব্জিখন প্ৰায় হওঁ হওঁ যদি ইচ্ছা কৰে আলু দুডোখৰমান ভাঙিও দিব পাৰে আৰু যদি ইচ্ছা কৰে কেঁচা জলকীয়াও দি দিব পাৰে এতিয়া বহাৰহে পাল আৰু আপোনালোকক লোভ লগোৱাৰ পাল এয়া চাওক বাঢ়ি দিছোঁ কোনে ক'ব এইখন পিৰালি পালেঙৰ জোলৰ শাক বুলি আৰু খাবলৈ বহুত বেছিয়ে ধুনীয়া লাগে যদি আপোনালোকে ইচ্ছা কৰে অকণমান জিৰা গুড়ি দি দিব পাৰে মই একেবাৰে মছলাবিহীনভাৱে বনাইছোঁ আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই যদি ভাল লাগিছে তেতিয়াহ'লে আৰু কি ক'ম কমেণ্ট এটা কৰি থৈ যাব আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি থৈ যাব আকৌ এবাৰ কৈ দিলোঁ কাৰণ আপোনালোকৰ এইখিনি সহায়ৰ কাৰণে মোক দুই এজন মানুহে চিনি পোৱা হৈছে আপোনালোকৰ এইখিনি সহায়ৰ কাৰণে মোৰ এটি প্ৰতিভা মই বিকাশ কৰিবলৈ সুবিধা পাইছোঁ আপোনালোকৰ এইখিনি সাহসৰ কাৰণে আজিৰ কাঁহীখন এনেদৰে সজালোঁ এইখন চব্জি থাকিলে আমি বেলেগ চব্জি নবনাওঁৱে আজিলৈ আহোঁ দেই পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'